নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে ন? মোৰো ভাল। আগৰ দিনৰ দৰে আজিও মই এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। খুব সুস্বাদু ৰেচিপি, আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু খায়ো খুব ভাল লাগে। বলকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই গৈ থাকোঁ। আৰু নতুনকৈ ভিজিট কৰাসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো হিট কৰি ল'ব। তেন্তে বলক এতিয়া ষ্টাৰ্ট কৰোঁ। এয়া দেখিছেনে, আজি তৰকাৰীখন হৈছে কলডিলৰ, মানে পাহাৰীয়া কলডিলৰ। আৰু লগত লৈছোঁ আলু 3টা, পিঁয়াজ এটা, ৰচুন আদা কেইফুটামান আৰু ধনিয়া 2ডালমান আছিলে। আৰু লগত দিবলৈ এয়া দেখিছেনে নিউট্ৰেলাৰ পেকেট আৰু কেইটামান বুট মই তিয়াই ৰাখিছিলোঁ, সেইকেইটাও দিম। এইকেইটা আপোনালোকে নিদিলেও হয়, এনেকৈও বনাব পাৰে। এইকেইটা এতিয়া মই গৰম পানী দি দিছোঁ, উতলা গৰম পানী। অকণমান দেৰি তিয়াই ৰাখিম, শাকখিনি কাটি হোৱা মানে এতিয়া শাকখিনি কাটি লওঁ। এতিয়া আলু 3টাও ইয়াতে সৰু সৰুকৈ কাটি ল'ম। আৰু এতিয়া এয়া দেখিছেনে নিউট্ৰেলাখিনি ঠাণ্ডা পানীত ধুনীয়াকৈ ধুই চেপি ইয়াত দি দিছোঁ আৰু তিয়াই থৈ দিয়া বুটমাহকেইটাও ইয়াত দি দিম। এতিয়া মই ইয়াতে মিঠাতেল অকণমান দিম, যেনেকৈ আমি পিটিকাত দিওঁ ধৰি লওক, তেনেকৈ অকণমান দি দিম ইয়াত। সোৱাদ অনুসৰি নিমখ দিছোঁ, যিটো তেলত নিদিলেও হ'ব। হালধি কিন্তু ইয়াত দিব নালাগে, হালধি তেলত দিলেহে ভাল। এইখিনি এতিয়া মানে মই মা মছলা দি পিনি মঠি ৰাখি থৈ দিম অলপ দেৰি সময়, তাৰপিছত তেল মাৰিম মানে। ইয়াতে এতিয়া মই মিট মছলা অকণমান, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ আৰু গৰম মছলা অকণমান দি সানি ল'ম। এইখিনি ভালদৰে মানে মঠি ল'ম, খুব ধুনীয়াকৈ মঠিব লাগিব। যিমান মঠে সিমান ভাল লাগে মানে কলডিল খাই মেলি, আৰু খুব কোমল হৈ যায় মঠি দিয়াৰ লগে লগে। এতিয়া হাতখনত অকণমান মিঠাতেল লগাই লৈ এইখিনিতে মঠি ল'ম ভালদৰে। ৰেড চিলি পাউডাৰ দিয়া আছে যিহেতু পৰিব। এইখিনি ৰেডি হোৱাৰ পিছত এতিয়া মই আদা, নহৰু, পিঁয়াজ সেইখিনিও ৰেডি কৰি ল'ম। প্ৰায় আধা ঘণ্টামান ঢাকি থৈ দিয়াৰ পাছত এয়া মই এইখিনি তেল মাৰিম। এতিয়া তেল মাৰিবলৈ এয়া এইখিনি লৈছোঁ, ৰেডি কৰি ল'ম। তো এতিয়া গেছৰ ফ্লেমটো দি দিছোঁ, তাতে কেৰাহীখন পাতি দিম। কেৰাহীখন গৰম হোৱাৰ লগে লগে এয়া মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে এয়া দেখিছেনে জলকীয়া, তেজপাত, পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনিও দি দিম ইয়াৰ লগতে। আৰু ইয়াতে এতিয়া পৰিমাণ অনুসৰি হালধি দিছোঁ। এইখিনি এতিয়া গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। পিঁয়াজ, ৰচুন, আদা এইখিনি কালাৰটো অহাৰ লগে লগে এতিয়া মই ইয়াত মঠি থৈ দিয়া কলডিলখিনি দি দিম। কলডিল, আলু, বুট, নিউট্ৰেলা মানে মছলা দি যিখিনি মঠি ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম। এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম। অলপ সময় মিডিয়াম ফ্লেমতে ভাজি থাকিব লাগিব চব্জিখিনি। অলপ অলপকৈ মছলা ওলাবলৈ লৈছে আৰু মানে মছলাৰ তেল। এয়া দেখিছেনে তেল ওলাই আহিছে আৰু খুব ধুনীয়া লাগে। এনেকৈ বনাই খাবচোন আপোনালোকে। এনেকুৱা তৰকাৰী এখন হ'লে মানে মাছ মাংসৰ দৰকাৰেই নাই। এয়া দেখিছেনে লাহেকৈ সিজি আহিছে আৰু চব্জিখিনি। এতিয়া ইয়াতে অকণমান আদা নহৰু ৰাখি থৈ দিছিলোঁ, সেইখিনি ইয়াত দি দিছোঁ। লগতে ধনিয়াখিনিও দি দিম। এতিয়া অকণমান লৰাই লৈ মেলি ৰাখি দিম আৰু আমাৰ চব্জিখিনি হৈ যাব। বেকগ্ৰাউণ্ডত বেটাৰ মাত আহি আছে, মানে সি মানে পূৰা খেলি আছে আৰু দেউতাক ডিউটিৰ পৰা অহাৰ পিছত। আৰু মই ভিডিঅ'টো গধূলি কৰিছোঁ, অকণমান মানে আন্ধাৰ আন্ধাৰ দেখিবও পাৰে আপোনালোকে।
আৰু এই কলডিল মাংস লগতো খাই খুব ভাল লাগে চিকেন হওক বা পাৰ চৰাইৰ লগতো ক'বই নালাগে খুব ভাল লাগে আৰু তিতা এইবিলাক নালাগে পাহাৰীয়া কলডিল ইনো তেলি হয় আপোনালোকে জানেই চাগে খুব ভাল লাগে খাই এয়া চাওক সবজিখিনি হৈ গ'ল কিমান ধুনীয়া কালাৰ আহিছে ইমান তেল ওলাইছে দেখিছেনে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া চাওকচোন বাটি এটাত ওলাই দেখাই দিছোঁ সবজিখিনি দেখিছেনে কি ধুনীয়া হৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰো বুলি ভাবিছোঁ আৰু কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব মোৰ আজি ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে নতুনকৈ অহা সকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো প্ৰেছ কৰি দিব তেন্তে ঠিক আছে আজিলৈ বাই বাই পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ অল